September 4 তাৰিখত যেটো লামডন সহি কৰিছে এইটোৰ ওপৰতে আমি কি কয় প্ৰটেষ্ট কৰিছো কাৰণ তাত আমাৰ ট্ৰাইবেল সকলৰ কথাটো একো কোৱা নাই আকৌ কাৰ্বি সকলৰ কথা তাত কয় কুকি সকলৰ কথা কোৱা নাই ডিমাছা সকলৰ কথা কোৱা নাই আৰু মাৰ সকলৰ কথা কোৱা নাই গাৰো খাসী সকলৰ কথা আৰু জেমি নাগা ৰেংমা নাগা সকলৰ কথা কোৱা নাই এইটো নুকোৱা কাৰণটো হৈছে কাৰ্বি আৰু ট্ৰাইবেল বেলেগ ট্ৰাইবেল সকলৰ মাজত আমাৰ মাজত হিংসা কৰিবলৈ কাজিয়া কৰিবলৈ যুদ্ধ চলাবলৈহে চৰকাৰে এইটো কৰিছে এইটো আমাৰ ভিতৰে ভিতৰে লাকে বিডি কাংলিম ভিতৰৰ পৰা এইটো বুদ্ধিটো কৰিছে সেইকাৰণে আমি অপোজ কৰিছোঁ আমি এই যিটো ছেপ্টেম্বৰ 4 তাৰিখত এগ্ৰিমেণ্ট সহি কৰা হ'ল আমি অপোজ কৰিছোঁ প্ৰিএম্বলতে মাত্ৰ কাৰ্বি কথাই কয় আৰু অট'নমাছ ষ্টেট দিম বুলি ক'তো কোৱা নাই এক্সামিন কৰিম বুলিও কোৱা নাই কিন্তু সুগাৰ মিলটো বনাম বুলিতো কৈছে কিন্তু পেপাৰ মিলটো বনাম বুলি কোৱা নাই কাৰণ পেপাৰ মিল থাকিলে আমাৰ ট্ৰাইবেল মানুহে বাঁহ বিক্ৰী কৰিবলগীয়া কৰিব পৰা হয় তেওঁলোকৰ ইনকাম হয় আমাৰ ট্ৰাইবেল সকলৰ ইনকামটো বাধা কৰিবলৈ আমাৰ জাগিৰোড পেপাৰ মিল নগাঁও পেপাৰ মিল সাপতগ্ৰাম পেপাৰ মিল তুলি পেপাৰ মিল অশোক পেপাৰ মিল এই গোটেইখিনি বন্ধ কৰি থৈছে আমাৰ ট্ৰাইবেল অসমীয়াসকলক আৰ্নিং চ'ৰ্চটো কমাবলৈহে এইটো কৰিছে কাৰণ তেওঁলোকে কয় ভাতে মাৰো না বাতে মাৰো বুলি তেওঁলোকৰ কথা আছে ভাতে মাৰো না এইটো খাবলৈতো অলপ দি থাকিব লাগে এতিয়া 1500 crores অলপ খাবলৈ দিছে কিন্তু তাত কৈছে বাতে মাৰো বুলি কৈছে তাৰ মানে ইনকাম কৰাৰ ৰাস্তাটো বন্ধ কৰিব লাগে বুলি সেই কাৰণে এই চুক্তিটো আকৌ ইনকাম কৰা ৰাস্তাটো আকৌ বন্ধ কৰিছে আৰু 10টা সিট যে অনাথ ট্ৰাইবেল সকলক নন ট্ৰাইবেল সকলক ৰিজাৰ্ভ কৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে তাত ৰিজাৰ্ভ কৰা বুলিতো আমাৰ কাৰ্বি সকলকহে ৰিজাৰ্ভ কৰা বুলি কৈছে সেইটো কেতিয়াও নহয় 6 শিডিউলটো পেৰাগ্ৰাফ 20 মতে গোটেইখিনি 100% গোটেইখিনি মাত্ৰ সিটৰ কথা নহয় আমাৰ কাৰণে ৰিজাৰ্ভ কাৰণ আমাক প্ৰটেক্ট কৰিব লাগে